সানি সংস চেনেললৈ ওয়েলকাম জনাইছোঁ। ফ্ৰেণ্ড, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তো প্লিজ মোৰ চেনেলক সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰাৰ পিছত এটা বেল আইকন আহিব, সেইটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সবৰে আগত পায়। সো ফ্ৰেণ্ড ব্লগ আজিৰ টপিকটো হৈছে যে বজ্ৰপাতৰ পৰা কেনেকৈ আমি ৰক্ষা থাকিব পাৰোঁ। সো 1 নম্বৰত হৈছে মনত ৰাখিব, বজ্ৰপাত সদায় সৰ্বতকৈ উচ্চ স্থানত পৰিব পাৰে। গতিকে বিজুলী ঢেৰেকণি মৰাৰ সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰ হৈ যাবলৈ চেষ্টা নকৰিব, কাৰণ মুকলি পথাৰখন আপুনি হৈ অক্ষ হৈ থাকে। 2 নম্বৰ হৈছে বিজুলী ঢেৰেকণি মৰাৰ সময়ত মুকলি স্থানত মোবাইলত কথা পাতি বা ছাতি লৈ নাথাকিব। 3 নম্বৰ হৈছে আপুনি যদি বিজুলী ঢেৰেকণি মৰাৰ সময়ত কোনোবা পথাৰত নাইবা হাবিৰ মাজত থাকি গ'ল, তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নল'ব, কোনোবা চাপৰ এজোপা গছৰ তলত আশ্ৰয় লওক। 4 নম্বৰ হৈছে বিজুলী ঢেৰেকণি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোযোৱাটোৱে মংগল। 5 নম্বৰ হৈছে আপুনি যদি বিজুলী ঢেৰেকণি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত আছে তেন্তে চিন্তা নকৰিব, সাৱধানে বহি ৰওক, কিন্তু গাড়ীৰ দৰজা খিৰিকী বা বহীটো স্পৰ্শ কৰিব নাথাকিব। 6 নম্বৰ ঘৰৰ বজ্ৰপাত নপৰিবলৈ ঘৰৰ পৰা মাটিলৈকে পৰিবাহী দণ্ড লগাওক, বিদ্যুৎ পৰিবাহী দণ্ড লগাওক। সো মনত ৰাখিব, আপোনাৰ ধৈৰ্য আৰু সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ানক দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। গতিকে নিজক বচাওক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰ জীৱন ৰক্ষা কৰক। সো ফ্ৰেণ্ড, এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি লওক। এনেকুৱা নতুন নতুন ভিডিঅ'বিলাকত আপোনালোকে পাই যাব আৰু ভাল লাগিলে এটা লাইক কৰিব।